হে গাইস আকৌ এবাৰ স্বাগতম জনাইছো আমাৰ এই ডিকে আসাম ইউটিউব চেনেললৈ। তো আজি আমি কথা পাতিম পূৰ্বালী গগৈৰ ওপৰত। হেল্ল' গাইস মই পূৰ্বালী গগৈ। তো পূৰ্বালী গগৈক যি ক'বলৈ গৈ আছো তাকে শুনিবৰ কাৰণে বলক ভিডিঅ'টো আৰম্ভ কৰো। অনামিকা অনামিকা মাৰিম মই ডেগাত গৈ পিটি থৈ আহিম তো গম পাইছা নাই সুদূৰ ভাই বকাসুদা। হয় এইজনী হৈছে পূৰ্বালী গগৈ। পূৰ্বালী গগৈ দুদিনমান আগত মিষ্টাৰ জেএছবিৰ হৈ ওকালতি কৰি আমাক ৰোষ্টাৰবোৰক বহুতো কথা শুনাইছিল। আপোনালোকে জেএছবি দাক শান্তিয়ে কিয় থাকিবলৈ দিয়া নাই? কি কৰিলে আপোনালোকক? যদি দাদাৰ কিবা এটা হয় মোতকৈ বেয়া কিন্তু কোনো নহ'ব। ৰোষ্টাৰসকলক কৈ থ'লোঁ মই হা ঠিক আছে দাদা, মই কিন্তু আপোনালোকক চাই ল'ম। এটা ৰোষ্টাৰক চিনি পাওঁ, ঘৰৰ পৰা চুচৰাই মাৰিম আনি হা। মোৰ এটা নাম আছে কিন্তু কাজিয়া কৰা। এতিয়া পূৰ্বালী গগৈ ভুলবোৰ বুজি পাই মিষ্টাৰ জেএছবিকে ট্ৰল দিব ধৰিলে বে। তেখেতৰ নাম হ'ল জেএছবি। হয় মই আগতে দাদা বুলি আপোনালোকক চিনাকি দিছিলোঁ, এতিয়া মোৰ নিজকে তেখেতৰ চিজ বুলি চিনাকি দিবলৈ ঘিণ লাগিছে। एकदम इन्होंने वक्त बदल दिया, जज्बात बदल दिए, जिंदगी बदल दी। ओ भाई मारो मुझे, मारो मारो मुझे, मारो मारो। জেএছবিয়ে কৈছোঁ, জেএছবি দা বুলি ক'বলৈ লাজে লগাইছে। জেএছবিয়ে কৈছোঁ মানে জেচিপি। মিউজিক এইবোৰ শুনাৰ পিছত মোৰে বেয়া লাগিছে জেএছবিলে। নিকাল লাউড়ে তাৰপিছত ইয়াৰ মাজত আহিল বিকাশ আমিন, যিবোৰ দেখি মই কনফাৰ্ম হৈ গৈছিলোঁ যে বিকাশ আমিন আৰু পূৰ্বালী গগৈৰ মাজত কিবাটো এটা আছে। কিবা এটা বিচাৰি গৈ থকা সময়খিনি বৰ ধুনীয়া, কিন্তু পোৱাৰ পিছত সকলো শেষ। আৰু পিছত গম পালোঁ বিকাশ আমিন আৰু পূৰ্বালীৰ মাজত একো প্ৰেমৰ সম্পৰ্ক নাই, ভাই ভনীৰে সম্পৰ্ক। बहनचोद सारे मिलके हमको पागल बना रहे मादर चोद के बच्चे। শেষত ভিডিঅ'টোৰ জৰিয়তে মই এইখিনি ক'ম, ইমান সহজে পূৰ্বালীক বিশ্বাস কৰি নল'ব। আজি আমাক ভাল বুলি কৈছে, কালি আমাক বেয়া কৰিও ক'ব পাৰে। মানে পূৰ্বালীক বিশ্বাস কৰাতকে সাপক বিশ্বাস কৰাই ভাল। সুদূৰ ভাই বকাসুদা। পূৰ্বালীক মই পাৰ্চনেলি একো বেয়া নাপাওঁ, মাত্ৰ কথাখিনি ক'ব লগা আছিল কৈ দিলোঁ। তো বাছ ভিডিঅ'টো ইমানেই আছিল। যদি এই ভিডিঅ'টো চাই অলপমান হ'লেও ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদিহে আমাৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তো নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ। বাই বাই।